তেখেতৰ নিজৰ ব্যক্তিগত কথাটো চিন্তা কৰা ভাল। ইলেকশ্যন জিকাৰ সপোনটোতো বাদ দিয়ক, কিন্তু যোৱা সময়ত তেখেতে কি ভুল কৰিলে, কি ভাল কৰিলে, এইবিলাক অনুশোচনা কৰাৰ সময় এতিয়া নৱশৰণীয়া ডাঙৰীয়া। এতিয়া আৰু যুঁজ দিয়াৰ সময় নাই আৰু তেখেতৰ কাৰণে। নিজৰ জালত নিজে পৰিছে। আমিতো আৰু কিবা চাৰ্টিফিকেট দিব গৈছোঁ না ল'ব গৈছোঁ না কি কৰিছোঁ, না আমি ইলেকশ্যন খেলিব দিছিলোঁ। সমাজখনহে অলপ নষ্ট কৰি থৈ গ'ল। বড়ো অনাবড়ো লক্ষ্মণ ৰেখা টানি দিলে। হ'ব পাৰে কেতিয়াবা কিবা এটা কাৰণত বড়ো মানুহে অসমীয়াক বেয়া পাব পাৰে, অসমীয়াই বড়োক বেয়া পাব, কিন্তু ইয়াৰতো সমাধানৰ এটা সূত্ৰ আছিলতো। কিন্তু তাত যাই পেলাই ঘি ঢালি দিলে নহয় জুইত। এইটোৱে হৈছিলে। আজি আমি 3টা বছৰৰ এই সমন্বয় পুনৰ আনিব পাৰিছোঁ। আমাৰ মাসকল, দাদা বাইদেউসকল একত্ৰিত হৈ একেলগে দুৰ্গা পূজা কৰিছে, একেলগে ইয়াত হোলী খেলিছে। এই পৰিৱেশটোৱে লাগে আমাক। জ্বলাদিতে দিছিল, এতিয়া এই জুইটোত আমি নুমাই দিলোঁ। মানে প্ৰতিদ্বন্দ্বী নাই, কোকৰাঝাৰত কোনো প্ৰতিদ্বন্দ্বী নাই। হাম্ফা বৰগোহাঁই তলৰ প্ৰতিদ্বন্দ্বী, ওপৰৰ প্ৰতিদ্বন্দ্বী হ'ল জয়ন্ত বসুমতাৰী। মইতো হিচাপ কৰি ক'ব নোৱাৰোঁ তেখেতে নিজৰ ঘৰৰ পৰিয়ালৰ ভোটখিনি পাব না নাই। আপোনালোকে কোনোবা দিনা নাম শুনিছিল নেকি এনেকুৱা মানুহ? এনেকুৱা মানুহটো নাম শুনা নাই কোনোদিন। আপোনালোকে ইমান বছৰ সাংবাদিকতা কৰিলে, আপোনালোকৰ তাতে চব খবৰ আহে, কিন্তু কোনোবা কংগ্ৰেছৰ প্ৰাৰ্থীৰ নামটো কেতিয়াবা শুনিছিল নেকি? এনেকুৱাও যে মানুহ আছে, হা? শুনিছিল জানো? GSPৰ প্ৰাৰ্থীৰ নাম শুনিছিলে নেকি? মই তামোলপুৰৰ ময়ে শুনা নাছিলোঁ। গতিকে ইলেকশ্যনটো আৰু ইমান হাৱাবাজি কৰিলেতো ইলেকশ্যন নচলিব। ৰাইজে কাম কৰা মানুহ বিচাৰে, কাম কৰা দল বিচাৰে। ইয়াত আৰু সকলো মানে 17 লাখ 18 লাখ ভোটাৰ আছে, এই সকলক আৰু এনে হাৱা এটা দি জিকি যাম বুলি ক'লে জিকিব নেকি? নিৰ্বাচনৰ পিছত নহয়, নিৰ্বাচনৰ আগতে পৰিকল্পনা আছে। এটা সুন্দৰ বিটিআৰ গঢ়িব লাগে, শান্তিৰ বিটিআৰ গঢ়িব লাগে, সমন্বয়ৰ বিটিআৰ গঢ়িব লাগে। সকলো জাতি জনগোষ্ঠী নিজৰ আত্মমৰ্যাদালৈ জীয়াই থাকিব পৰা, নিজৰ ভাষা সংস্কৃতি অস্তিত্ব লৈ জীয়াই থাকিব পৰা এটা বিটিআৰ গঢ়িব লাগে। সেইটোৱে আমাৰ সপোন। তেখেতৰ নিজৰ ব্যক্তিগত কথাটো চিন্তা কৰা ভাল। ইলেকশ্যন জিকাৰ সপোনটোতো বাদ দিয়ক, কিন্তু যোৱা সময়ত তেখেতে কি ভুল কৰিলে, কি ভাল কৰিলে, এইবিলাক অনুশোচনা কৰাৰ সময় এতিয়া নৱশৰণীয়া ডাঙৰীয়া। এতিয়া আৰু যুঁজ দিয়াৰ সময় নাই আৰু তেখেতৰ কাৰণে। নিজৰ জালত নিজে পৰিছে। আমিতো আৰু কিবা চাৰ্টিফিকেট দিব গৈছোঁ না ল'ব গৈছোঁ না কি কৰিছোঁ, না আমি ইলেকশ্যন খেলিব দিছিলোঁ। সমাজখনহে অলপ নষ্ট কৰি থৈ গ'ল। বড়ো অনাবড়ো লক্ষ্মণ ৰেখা টানি দিলে। হ'ব পাৰে কেতিয়াবা কিবা এটা কাৰণত বড়ো মানুহে অসমীয়াক বেয়া পাব পাৰে, অসমীয়াই বড়োক বেয়া পাব, কিন্তু ইয়াৰতো সমাধানৰ এটা সূত্ৰ আছিলতো। কিন্তু তাত যাই পেলাই ঘি ঢালি দিলে নহয় জুইত। এইটোৱে হৈছিলে। আজি আমি 3টা বছৰৰ এই সমন্বয় পুনৰ আনিব পাৰিছোঁ। আমাৰ মাসকল, দাদা বাইদেউসকল একত্ৰিত হৈ একেলগে দুৰ্গা পূজা কৰিছে, একেলগে ইয়াত হোলী খেলিছে। এই পৰিৱেশটোৱে লাগে আমাক। জ্বলাদিতে দিছিল, এতিয়া এই জুইটোত আমি নুমাই দিলোঁ। মানে প্ৰতিদ্বন্দ্বী নাই, কোকৰাঝাৰত কোনো প্ৰতিদ্বন্দ্বী নাই। হাম্ফা বৰগোহাঁই তলৰ প্ৰতিদ্বন্দ্বী, ওপৰৰ প্ৰতিদ্বন্দ্বী হ'ল জয়ন্ত বসুমতাৰী। মইতো হিচাপ কৰি ক'ব নোৱাৰোঁ তেখেতে নিজৰ ঘৰৰ পৰিয়ালৰ ভোটখিনি পাব না নাই। আপোনালোকে কোনোবা দিনা নাম শুনিছিল নেকি এনেকুৱা মানুহ? এনেকুৱা মানুহটো নাম শুনা নাই কোনোদিন। আপোনালোকে ইমান বছৰ সাংবাদিকতা কৰিলে, আপোনালোকৰ তাতে চব খবৰ আহে, কিন্তু কোনোবা কংগ্ৰেছৰ প্ৰাৰ্থীৰ নামটো কেতিয়াবা শুনিছিল নেকি? এনেকুৱাও যে মানুহ আছে, হা? শুনিছিল জানো? GSPৰ প্ৰাৰ্থীৰ নাম শুনিছিলে নেকি? মই তামোলপুৰৰ ময়ে শুনা নাছিলোঁ। গতিকে ইলেকশ্যনটো আৰু ইমান হাৱাবাজি কৰিলেতো ইলেকশ্যন নচলিব। ৰাইজে কাম কৰা মানুহ বিচাৰে, কাম কৰা দল বিচাৰে। ইয়াত আৰু সকলো মানে 17 লাখ 18 লাখ ভোটাৰ আছে, এই সকলক আৰু এনে হাৱা এটা দি জিকি যাম বুলি ক'লে জিকিব নেকি? নিৰ্বাচনৰ পিছত নহয়, নিৰ্বাচনৰ আগতে পৰিকল্পনা আছে। এটা সুন্দৰ বিটিআৰ গঢ়িব লাগে, শান্তিৰ বিটিআৰ গঢ়িব লাগে, সমন্বয়ৰ বিটিআৰ গঢ়িব লাগে। সকলো জাতি জনগোষ্ঠী নিজৰ আত্মমৰ্যাদালৈ জীয়াই থাকিব পৰা, নিজৰ ভাষা সংস্কৃতি অস্তিত্ব লৈ জীয়াই থাকিব পৰা এটা বিটিআৰ গঢ়িব লাগে। সেইটোৱে আমাৰ সপোন। मोनसे गोजोनथाव खौरां, नोंथाङा नोंथांनि न'खौ समायना रमायना जोंख्लाब माख्लाब खालामनो गोसो दं नामा? थारैनो नोंथाङा नोंथांनि न'खौ समायना रमायना साजायनो गोसो दंब्ला नोंथांमोननि थाखाय बिजनेस बेन्स प्रडाक्ट्स कम्पानिया गोजोनथाव खौरां लानानै फैदों। गोदान बोसोर रंजालि बैसागु फोरबोजों लोब्बा लाखिनानै बेन्स प्रडाक्ट्स कम्पानिया नोंथांमोननि थाखाय अफार होनाय जादों। चिरां जिल्ला बेंटल गेट 27 राजा लामानि एबा सिबिथाय लामानि साखाथियाव नोंथांनि न'खौ समायना रमायना खालामनो गोसो जानाय रायजो राजाफोरनि थाखाय बिजनेस बेन्स प्रडाक्ट्सआ लानानै फैदों गोजोनथाव खौरां। पलिग्रेनाइट, WPC एबा PVC, वुडेन फ्लोरिं, वालपेपर, स्टील रूफिं, सफिट सेलिं बायदि गाबनि न' साजायग्रा खम बेसेनावनो नोंथांमोना बायनानै लांफैनो हागोन।
बेनि अनगायैबो नोंथाङा गोबां बाथ्रा मिथिनो थाखाय नैबे 8474015053 जानबुं नम्बरनि गेजेरजों नोंथाङा फन खालामनानै मिथिनो हागोन।